Piorong ke asai anak sedang lecomar konstrupo latang dia berpelotante and all distinguished guests to kindly offer a floral tribute to Bhagwan Birsa Munda as well as our along with Bhagwan Birsa Munda, also requesting him to light the diyas. So the highlights summer. And to felicitate all our Namaskar. Pini arni kete laban kam chirane. Pini amelong lekum alaghe sarpo. আপনাকে জানে যে নরেন্দ্র মোদী ডাঙৰীয়া কেন্দ্ৰীয় নেতৃত্ব লোৱাৰ পিছত since the BJP government come to the power under the leadership of Prime Minister Narendra Modi ji, the memory of Bhagwan Birsa Munda has received national recognition for the first time with November 15 being declared Janajati Gaurav Divas. Congress government failed to accord this order for decades. Congress of Horror Amulat Kintu Bhagwan Birsa Munda তেখেত সেই স্থানলৈ লৈ যোৱা নাই আপোনালোকে জানে ভগৱান বিৰচা মুণ্ডা জনজাতিসকলক বিশেষকৈ আদিবাসীসকলক নিজৰ কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত চেষ্টা কৰিছে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত সংগ্ৰাম কৰিছে তেওঁ সংগ্ৰামী নেতা আছে আৰু লগতে আদিবাসীসকলৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত তেখেতে সংগ্ৰাম কৰিছে আন্দোলন কৰিছে আপোনালোকে জানে ভগৱান বিৰচা মুণ্ডা তেখেতে জাৰ্মানী স্কুলত পঢ়িছিলে মিছনেৰী স্কুলত পঢ়িছিলে তেখেতে মিছনেৰী স্কুলত ব্ৰিটিছৰ দিনত তেখেত শিক্ষা লাভ কৰিছে শিক্ষা লাভ কৰি তেখেতে আদিবাসীসকলক কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি নিজৰ ভাষা মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত সংগ্ৰাম কৰি আহিছে আজিৰ দিনটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুতো আঁচনি ঘোষণা কৰিছে আপোনালোকে গম পাইছে আপোনালোকে জানে ভগৱান বিৰচা মুণ্ডা জনজাতিসকলৰ যিটো নেকি প্ৰাপ্য অধিকাৰ নিজৰ কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত সংগ্ৰাম কৰিছে আৰু স্বাধীনতা আন্দোলনতো তেখেতে সেই আন্দোলনটো তেখেতে এজন বীৰ আছিলে গতিকে জনজাতিসকলে বা ভাৰত চৰকাৰে স্বীকৃতি দিছে আমাৰ ভগৱান বিৰচা মুণ্ডা আজিৰ দিনটো জাতীয় জনজাতি গৌৰৱ দিৱস হিচাপে আজিৰ দিনটো ঘোষণা কৰাইছে আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সেই জনজাতি গৌৰৱ দিৱস দিনটো
আজি কাৰ্বি আংলঙৰ একলব্য স্কুল 50 ক্ৰ'ছৰ পুঁজিয়ে আজি উদ্বোধন কৰা হৈছে দংহাফ হাৰঘাট LA সমষ্টিত আমাৰ ইয়াত MEC সমষ্টিত নমাটি সমষ্টিত ইয়াতে 4টা চেংচন কৰা হৈছে হাৰঘাট কমপ্লিট হৈ গ'ল আৰু ইয়াত নমাটি সমষ্টিত দংহাফ কমপ্লিট হৈ গ'ল আজি উদ্বোধন কৰা হৈছে আৰু দোৱালবাগুৰি কনষ্টিটুৱেঞ্চি চিলুনিয়ান ব্লকৰ আণ্ডাৰত ড্ৰিল কাম চলি আছে প্ৰায় 75% কাম সম্পূৰ্ণ হৈছে অহা 2026 মাৰ্চত ৰাইজক উপহাৰ দিব আৰু ল'ৰা ছোৱালী পঢ়িবলৈ তাত সুবিধা দিব লগতে বেষ্ট কাৰ্বি আংলং দংকামত এই স্কুলটো এতিয়া কাম আৰম্ভ হৈছে যে 2027ৰ ভিতৰত সেই কামটো সম্পূৰ্ণ গতিকে আজিৰ দিনটো শুভ দিন গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি ধন্যবাদ দিছোঁ যে আমাৰ কাৰ্বি আংলঙৰ 4টা একলব্য স্কুলৰ পঢ়াৰ লগতে গাঁৱৰ হোষ্টেল আৰু বড়ো হোষ্টেল ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ তৰফৰ পৰা দিয়াৰ কাৰণে আমি 66 স্কুলৰ গাঁৱৰ হোষ্টেল আৰু বড়ো হোষ্টেল 100 বেডেড হোষ্টেলত দিয়াৰ কাৰণে প্ৰায় 256 স্কুলৰ পুঁজিৰে আমাৰ কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া হৈছে তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ Thank you, sir.